হাই বন্ধু বান্ধৱীসকল, আজি পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম। আজি আপোনাক দেখা পাইছোঁ এই ফুলবোৰ। আজি ফুলবোৰ লৈ যাব লাগিব কালি। আমাৰ অৰুণাচলৰ হয়, এইবিলাক মানুহ এঘৰৰ পৰা নিব আহিছোঁ। যিহেতু আপোনালোক চাৰিওফালে ফুল 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 আৰু ফুলে আৰু চাওকচোন বাৰু। আপোনালোক বেক কেমেৰা দি আপোনালোকক দেখাম। ইয়াৰ ফুলবোৰ চাওক, ফুলবোৰ আপোনালোকে কেনে পাইছে আৰু কেনে লাগে আপোনালোকক জনাব। আপোনাৰ লাগিলেও আপোনালোকে মোক কমেণ্ট কৰি জনাব। এই মোৰ ফুলবোৰ নানা ধৰণৰ ৰং আছে, একেই ফুলে ধৰক গছ হয়, খালি ফুলবোৰ কালাৰ অলপ অলপ বেলেগ বেলেগ আছে। বৰ্তমান ইমান ধুনীয়াকৈ সজাই ৰাখিছে ফুলবোৰ বাৰু। এইটো বেগুনীয়া হয়, যিহেতু ৰাতি ভিডিঅ' কৰা ভালকৈ নুঠিব পাৰে, তথাপি আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, তলতো আছে আপোনালোকক বহুত ফুল আছে। আপোনালোকক দেখাই মই শেষ কৰিব নোৱাৰিম, আৰু ফুলবোৰ নামো নাজানো। এইবিলাক আমি ল'বলৈ চাইড কৰি থৈছোঁ। এইবিলাক আমাৰ এই অৰুণাচলৰ বাইদেউ এজনীয়ে ধুনীয়াকৈ সজাই পৰি ৰাখিছে ঘৰখনৰ চাৰিওফালে ফুলে। এখন ঘৰ মেইন দৰ্জাখন চব কিমান মজা সজাই থৈছে। এইটো যিহেতু আমি কাগজ ফুল বুলি জানো, আৰু আপোনালোকৰ ফালে কি কয় কি নকয় আপোনালোকে কমেণ্ট কৰি জনাব। যিহেতু মই অসমৰ ডিব্ৰুগড় ল'ৰা হয়, যিহেতু এইবিলাক আপোনালোকৰ ফুলবোৰ চব ফালে একে একে নাম নাথাকিব পাৰে হ'ব। ইমান ধুনীয়া সজাই ৰাখিছে চব বাৰু। এই মোৰ ফুল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু নিশ্চয় আপোনালোকক মই চেষ্টা কৰিম আপোনালোকক দিবলৈ কাৰণে। আৰু ফুল বাচি আছে এইফালে আমাৰ মানুহ, ইমান ধুনীয়াকৈ সজাই ৰাখিছে। যিহেতু ৰাতি কৰা ভালকৈ কেমেৰা নুঠিব পাৰে, তথাপি আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ।